নমস্কাৰ সকলোকে হেপিনেছ উইথ ডিছাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা চিম্পল মেকআপ লুক। মইনো নামঘৰলৈ কেনেকৈ সাজি কাচি যাওঁ তাৰে এটা চিম্পল মেকআপ লুক আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়াহ'লে ঠিক আছে, মই মুখখন ধুই আহি ধুনীয়াকৈ কাপোৰ কানি পিন্ধি আপোনালোকক একদম মেকআপ কৰাৰ পৰা দেখাম। এয়া মই মুখখন ধুই আহিছোঁ, গামোচাৰে মুখখন ধুনীয়াকৈ মোহাৰি লৈছিলোঁ। ভাবিছিলোঁ কাপোৰযোৰ আগতীয়াকৈ পিন্ধি লওঁ, কিন্তু মোৰ বহুত কামেই বাকী আছে, ভাত পানী খাবলৈ আছে, আকৌ বাচন বৰ্তন ধুব লাগিব, সেইবোৰ কাপোৰ কানি তিতিব। তাকে ভাবি মেকআপটোকে অকণকৈ কৰি থাকোঁ বুলি ভাবিলোঁ। মানে মা নাই, সেইবাবে কিবা কিবি কামবোৰ কৰিবলৈ উঠি গৈ থাকিবলগীয়া হৈছে মেকআপৰ মাজতে। এয়া প্ৰথমতে মই লগাবলৈ লৈছোঁ অকণমান বেবী ক্ৰীম। যিহেতু সদায় মই বেবী ক্ৰীম ইউজ কৰোঁ, সেইকাৰণে প্ৰথমতেই বেলেগ কিবা কিবি সনাৰ আগতে বেবী ক্ৰীম অকণমান সানি লৈছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ডিঙিৰ সৈতে। আপোনালোকে চাই থাকক দেই ধুনীয়াকৈ। তাৰপিছত এতিয়া ভাবিলোঁ অকণমান লেকমি ফাউণ্ডেশ্যন লগাওঁ, মুখখন গ্ল' হৈ থাকিব আৰু দেখিও ভাল লাগিব। তাকে ভাবি অকণমান মই লেকমি ফাউণ্ডেশ্যন লগালোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকেও এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। মই জানো সকলোৱে এইবোৰ জানেই বাৰু, কিন্তু হ'লেও মই যেনেকৈ কৰোঁ তেনেকৈ ভাবিলোঁ আপোনালোককো দেখাওঁ। এতিয়া গোটেইখিনি মিক্স কৰি হোৱাৰ পাছত এতিয়া লগাম মই লেকমি কম্পেক্ট পাউডাৰ অকণমান। লেকমি কম্পেক্ট পাউডাৰ এইটো অকণমান ব্যৱহাৰ কৰিম। আচলতে ঘৰত মা নাথাকিলে অকণমান অসুবিধাই হয়, যিহেতু ইটো সিটো কাম কৰিবলৈ গৈ আছোঁ। কিবা মেকআপবোৰ আধাখনীয়া নিচিনা হৈছে, মই নিজেই ভাল পোৱা নাই মানে আজি এনেকৈ কৰি, কিন্তু হ'লেও উপায় নাই। ইয়াৰ মাজতে ভাতো খাই আহিলোঁগৈ বাৰু, বাচন বৰ্তন ধুইও আহিলোঁগৈ। এতিয়া এইখিনি হোৱাৰ পিছতে মই কাপোৰযোৰ পিন্ধি ল'ম আৰু। এতিয়া চকুকেইটা ভাল লাগিবৰ কাৰণে অকণমান আইলিনাৰ লগাওঁ। এইটো ডেজলাৰ আইলিনাৰ দেই, মই আগৰ পৰা ডেজলাৰেই লগাওঁ। মই এনেকৈ মোবাইলত চাই আইলিনাৰ লগাব নাজানো, সেইকাৰণে আকৌ গ্লাছত লগাবলৈ বুলি গ'লোঁ আৰু গ্লাছত লগাই মেলি এয়া দুইটা চকুতে ডান পাতলকৈ লগাইছোঁ বাৰু। তাৰপিছত অকণমান লেকমি কাজলডাল অকণমান ব্যৱহাৰ কৰোঁ বুলি ভাবিলোঁ। কাজলে মই দেখি বহুত ভাল পাওঁ চকুবোৰ, সেইকাৰণে। আৰু গোটেই চকুটোতে লগোৱা নাই, আধালৈকে লগাইছোঁ। এয়া লগাই হৈ গ'ল। আৰু এতিয়া ভাবিছোঁ নামঘৰলৈ যাম যিহেতু ধুনীয়াকৈ খোপা এটা বান্ধি লওঁ, আৰু এয়া খোপা বান্ধিলোঁ। তাৰপিছত এতিয়া লিপষ্টিকহে কোনটো লগাম মই কনফিউজ আছিলোঁ। ৰেড লগাম নে পিংক কালাৰ লগাম নে ব্ৰাউন কালাৰ লগাম। মানুহজনে ক'লে নামঘৰলৈ যিহেতু যাবা গতিকে ব্ৰাউন কালাৰেই লগোৱা। ভাবিলোঁ অকল সুদা ব্ৰাউন কালাৰটোৱে মোক দেখিবলৈ বেয়া লাগিব, সেইকাৰণে তলত অকণমান ৰেড কালাৰ লগাই তাৰ ওপৰত ব্ৰাউন কালাৰ মেট লিপষ্টিক অকণমান লগাই দিছোঁ। কালাৰটো ভালেই লাগিছে বাৰু, বেয়া লগা নাই। এতিয়া ভাবিলোঁ অকণমান সেন্দুৰ লগাই লওঁ। ৰাতিপুৱা লগাইছিলোঁ বাৰু, কিন্তু অকণমান কম লাগিছে, সেইকাৰণে অকণমান সৰহকৈ লগাই লৈছোঁ। এতিয়া পিন্ধি লৈছোঁ এডাল চেইন, তাৰপিছতে পিন্ধিম এটা আঙুঠি, তাৰপিছত এযোৰ খাৰু পিন্ধি লওঁ চিম্পুলকৈ, এপাত পিন্ধিছোঁ। আৰু ক'ৰবালৈ যোৱাৰ টাইমত মই ফুলি সলাবলৈ খুব পাহৰি থাকোঁ। তাৰপিছতে ফুলিও এযোৰ সলাই লৈছোঁ, যিহেতু চাদৰখন ৰঙা পাৰি, সেইকাৰণে ফুলিযোৰ অকণমান ৰেড কালাৰ থকাই পিন্ধিছোঁ আৰু সৰুকৈ। এয়া মোৰ প্ৰায় ওলাই হৈছেই বাৰু, আৰু সময়ো হ'ল নামঘৰলৈ যোৱা। এই উৰণিখন লৈ লৈছোঁ। পাছফালে মানুহজনেও কিবা কিবি কৰি আছেহি গামোচা এখনো লৈ লৈছোঁ যিহেতু নামঘৰলৈ যাম। সেইটোৱে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্ট কৰি। এয়া নামঘৰৰ পৰা আহি মেলি পাইছোঁহি, কাপোৰ কানি সলাই বঢ়িয়া ধুই মেলি আজৰি হৈছোঁ। ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ, সন্ধিয়াই হ'ব হ'ল, কিবা কিবি কামো আছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। কিন্তু আপোনালোকক অথনি মেকআপ চেকআপ কৰা দেখুৱালোঁ, তাৰপিছত কোৱাই নহ'লে নামঘৰতনো কিয় গ'লোঁ, নামঘৰতনো কি পাতিছে। আজি আচলতে 14 নৱেম্বৰ শিশু দিৱস, সকলোৱে জানেই আজি শিশু দিৱস। আমাৰ গাঁৱৰ শিশু দিৱসভাগ এইবাৰ নামঘৰতে উদযাপন কৰিছিলে, সেইবাবে তালৈ গৈছিলোঁ। আপোনালোকক যে অথনি কৈছিলোঁ কাপোৰ এয়া মিলাই লৈছোঁ, আমি কোৰাছ গাম। আচলতে শিশু দিৱসৰ আৰম্ভণিতে আমাৰ মহিলাসকলে আমি এটা বৰগীত কোৰাছ হিচাপে গাইছিলোঁ, সেইটোৱে। তেতিয়াহ'লে আজিলৈ বাই বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু মৰম।